নমস্কাৰ মই অমৰজ্যোতি বৰ্মন পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম ভিডিঅ'লৈ তো 8 তাৰিখ আহি পালে মাজতে আছে 4 দিন আৰু এই 4 দিনত আপোনালোকে যিখিনি প্ৰিপাৰেচন কৰিব ইম্পৰ্টেন্ট পইণ্ট আছে আজি এই ভিডিঅ'টোত আলোচনা কৰিম থুলমূলকৈ আলোচনা কৰিম বাকি এটা নতুন আপডেট দিব বিচাৰিম আপোনালোকৰ যেটো এডমিট কাৰ্ড সমূহ আছিল মানে পৰহি যি এডমিট কাৰ্ড সমূহ আপোনালোকে ডাউনলোড কৰিছিল নতুনকৈ এতিয়া আপোনালোকে আকৌ ডাউনলোড কৰিব লাগিব কাৰণ কিয় এক্সামৰ যেটো ভেনু আছে এক্সাম সেন্টাৰ যেটো আছে আপোনালোকৰ চেঞ্জ হৈ গৈছে নতুনকৈ এতিয়া তো যোৱাকালি ময়ো মানে গম পোৱা নাছিল যোৱাকালি মোৰ এজন সাবস্ক্ৰাইবাৰে মোক কথাখিনি ক'লে তাৰপিছত মই নিজে যাই পাৰ্সোনালি চেক কৰিলো আৰু চেক কৰাতে মই দেখিলো যে আগতে যেটো এক্সাম সেন্টাৰ আছিল এটো চেঞ্জ কৰি তাতে নতুনকৈ এক্সাম সেন্টাৰ বহাই দিছে তো গম পোৱা নাই যদি আপোনালোকে কৰি লব মোৰ ভিডিঅ ডেসক্ৰিপচনত লিংক থাকিব তাত পৰা গৈ আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব লগতে আপোনালোকৰ ডেট অফ বাৰ্থ খিনি মাৰিলে আপোনালোকৰ আহি যাব আৰু সেইখিনি আপোনালোকৰ এক্সাম দিবলৈ যাওতে আপোনালোকে আইডি প্ৰুফ কিছুমান লৈ যাব যেনে ভোটাৰ আইডি লৈ যাব আধাৰ কাৰ্ড লৈ যাব বা ড্ৰাইভিং লাইসেন্স লৈ যাব এনেকুৱা কিছুমান পাসপোৰ্ট যদি আছে আপোনালোকৰ সেইখিনিও লৈ যাব পাৰে তো এখিনি আইডেন্টিটি প্ৰুফ আপোনালোকৰ দিব লাগিব তাত অকমান চাওয়া হয় আৰু বস্তুখিনি এইখিনি কাৰণে লৈ যাব আৰু লগতে আইছো আপোনালোকৰ যেহেতু 8 তাৰিখে আহি পালে আৰু এতিয়ালৈকে কাৰোবাৰ হয়তো এডিআৰি কাৰণে প্ৰিপাৰেচন কৰিছে বা যিকোনো হওক এডিআৰি কাৰণে প্ৰিপাৰেচন কৰিলে আপোনালোকৰ কামতে আহিব বাকি এইকদিনত যদি আপোনালোকে পেট এক্সামৰ কাৰণে যদি চোৱা নাই আপোনালোকে কি পঢ়িব লাগিব যাৰ ফলত আপোনালোকে এক্সামটোত কোৱালিফাই হ'ব মই এখানে আপোনালোকক জনাই দিছো চাও প্ৰথম কথা এইকদিনত যদি কোনোবা এটা ষ্টুডেন্টৰ যদি একেবাৰে পঢ়া নাই পিএনটি টেষ্টৰ কাৰণে আপোনালোকক কৈছো আপোনালোকৰ মেথছ খিনি ক্লিয়াৰ হ'ব লাগিব মানে মেথছ হৈছে এনেকুৱা এটা সাবজেক্ট যেটো সাবজেক্ট আপোনালোকে বুজিব লাগিব বুজাৰ পিছতহে আপোনালোকে কৰিব পাৰিব হয়নে নহয় একেদিনে আপোনালোকে মেথছ নোৱাৰে যদি কোনোবাৰে মেথছ ষ্ট্ৰং আছে এতিয়াও ভালকে গেম খেলিব পাৰিব কাৰণ কিয় আমাক যেহেতু আমাক 100ৰ 100% লাগে হয়নে নহয় নেগেটিভ মাৰ্ক থাকে খুব বেছি 50 বা 60 আপোনালোকে মাৰ্ক পালে হৈ যাব তো মেথছৰ পৰা আপোনালোকে টানিব বাকি অসমীয়া গ্ৰামাৰ অলপ চলপ যিখিনি আছে সন্ধি ভাঙা হওক কিবা হওক এইখিনিতো আপোনালোকে গমে পাব বা যিখিনি আছে ৰিডিং কম্প্ৰিহেনশন এইখিনিতো আপোনালোকে গমে পাব কিছুমান বস্তু আৰু লগতে এডিআৰি কাৰণেতো জিকেটো পঢ়ি আছে সেই জিকেখিনিয়ে কামত আহিব আপোনালোকৰ আৰু যদি সায়েন্সৰ ক্ষেত্ৰত বা সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত যদি ক'বলৈ যাও কি ধৰণৰ প্ৰশ্ন আহিব পাৰে মই আপোনালোকক কওঁ যে চাও কারেন্ট প্রথমে আইছো কারেন্ট অ্যাফেয়াৰৰ কাৰণে আপোনালোকৰ এটা বা দুটা কোৱেশ্চন আহে এটাই আহে আমাৰ টাইমত আমাৰ এটাই আহিছিল নেকি চাগে আহিছিল এতিয়া বৰ বিশেষ টান নাহে এই ধৰি লওক আপোনালোক কেনেকুৱা মেজৰ যেটো কারেন্ট অ্যাফেয়াৰ চলি আছে সেইখিনি আহিব এই ধৰি লওক সৰানেও মিডিয়াম এটা বৰ্তমান আছে অলপমান হাইলাইট হৈ আছে বাকি আপোনালোকৰ কি থাকিব স্পেস ডে থাকিব নেশনাল স্পেস ডে থাকিব বাকি সেইখিনি ওপৰতে আহিব আৰু জিআই টেক কিছুমান আহিব পাৰে জিআই টেক সেইখিনিৰ ওপৰত আহিব পাৰে বিহৰ বেছি টান নাহে আৰু কারেন্ট অ্যাফেয়াৰ অসমক লৈয়ে আহে যোৱাবাৰ আমাৰ অসমক লৈয়ে আহিছিল আপোনালোকে অসমৰ বাহিৰত চাব যাব নালাগে সেইখিনি বাকি আপোনালোকৰ থাকিল সোশ্যাল সায়েন্সৰ আপোনালোকে কি চাব লাগিব সোশ্যাল সায়েন্সৰ গুপ্ত পিৰিয়ডৰ বস্তুখিনি চাব অকমান সমুদ্ৰগুপ্ত কোনটো এনে নহয় বাকি আৰু কি আছিল ইন্ডিয়া সিভিলাইজেশনৰ কথাখিনি চাব মানে আপোনাৰ হিন্দু সভ্যতাৰ বিষয়ে আপোনালোকে অকমান চাব এখিনি থুলমূলকৈ পঢ়িব আৰু বাকি কিল বাকি কি থাকিল কিছুমান কি চাব সোলাৰ সিস্টেমখিনি চাব সোলাৰ সিস্টেমত যিখিনি আমাৰ গ্ৰহ উপগ্ৰহৰ কথা আছে সেইখিনিৰ পৰা আহি যাব কোৱেশ্চন আহিবই সেইখিনিৰ পৰা আহিব ৰঙা গ্ৰহ কাক বৰে বা সূৰ্যৰ ওচৰত থকা গ্ৰহটো কি সূৰ্যৰ আটাইতকৈ দূৰত থকা গ্ৰহটো কি সূৰ্যৰ পৰা হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাই যাব তুলমুলকে আৰু সায়েন্সৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ সায়েন্সৰ আপোনালোকৰ ভিটামিনছৰ বিষয়ে আহি যাব বা আপোনালোকৰ কোনটো বেমাৰ কি ভিটামিনৰ অভাৱত হয় সেইখিনি বিষয়ে আহি যাব যক্ষ্মা বা কলেৰা বেমাৰ কি কাৰণত হয় হেইব বা এইডছ বেক্টেৰিয়া নে আপোনালোকৰ ভাইৰাছ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ৰঙা লিটমাছ পানীত ভিজাই থলে কি বৰণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহি যায় আৰু বাকি এই আমাৰ যি গাড়ী কিছুমান আছে উত্তল আৰু অবতল লেন্স কিছুমান আছে বা আমাৰ গাড়ী বাইকৰ বা আমাৰ চাৰিচকীয়াৰ যি গাড়ী আছে সেই গাড়ীৰ যেটো লেন্স ব্যৱহাৰ হয় মানে যেটো আইনাখন হয় হেতু কি দাপন হেতু এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক কিছুমান খুদে হেনেকুৱা ধৰণৰ প্ৰশ্ন অকমান চাই যাব বাকি কি থাকিল তো এইখিনি বস্তুখিনি থাকিল আৰু যদি হেইহৰ
মেথছৰ আপোনালোকে কি চাব নাম্বাৰ সিস্টেম কিছুমান চাব নাম্বাৰ সিস্টেমৰ পৰা বহুতখিনি কুৱেশ্যন আহে নাম্বাৰ সিস্টেমৰ কেনেকুৱা আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কোনটো সেনেকুৱা বা মৌলিক সংখ্যা কোনটো আটাইতকৈ সৰু বা যৌগিক সংখ্যা কোনটো পৰিমেয় সংখ্যা কিছুমান আহে ধনাত্মক আৰু ঋণাত্মক সংখ্যা কিছুমান আহে এটো ধনাত্মক আৰু ঋণাত্মক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বাকি সেইখিনি ধৰণৰ একদম ইজি বস্তু আহে একো টান নাহে একদম ইজি আহে যদি আপোনালোকে এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ ভাল হ'ব মেথছখিনি ভাল হ'ব কিন্তু নাম্বাৰ সিস্টেমখিনি চাই যাব নাম্বাৰ সিস্টেমখিনিৰ পৰা বহুতখিনি কুৱেশ্যন আপোনালোকৰ আহি যাব আৰু জ্যামিতিৰ বিষয়ে যদি ক'বলৈ যাওঁ জ্যামিতিৰ বিষয়ে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কেতিয়াবা আপোনালোকক উলাব দিয়ে ত্ৰিভুজৰ কিবা উলাব দিয়ে আৰু বাকি বৃত্তৰ পৰিধি উলাব দিব আপোনালোকক কেতিয়াবা ব্যাস উলাব দিব কেতিয়াবা ব্যাসাৰ্ধ উলাব দিব তো সেইখিনি ধৰণৰ প্ৰশ্ন কিছুমান আহি থাকে তো এইখিনি চালে আপোনালোকৰ যথেষ্টখিনি হৈ যাব মানে এক্সামত যদি আপোনালোকৰ যদি এসটি এসসি হয় তো বৰ বিশেষ নালাগে বৰ বিশেষ বেছি আপোনালোকৰ নালাগে আৰু নেগেটিভ মাৰ্কটো আছে 0.25 মানে চাৰিটা ভুল যালে আপোনালোকৰ 1 নম্বৰ কাটা যাব তো সেইখিনিৰ কাৰণে আপোনালোকে কি কৰিব লাগিব জিটি আপোনালোকে কৰি নাজিব মানে আমিও মানে আমাৰো ভুলৰ পৰা কিছুমান শিকিছো মোৰো যোৱাবাৰতকৈ বেছি হলা হয় মোৰো কিন্তু মই কিছুমান লাগা বস্তু জানা বস্তু মই লাদিছো আৰু নাজনা বস্তু মই লাদিছো সেইকাৰণে মই মাইনাসও বহুত কিছুমান খাইছো তো যিকোনো হওক আপোনালোকে কি কৰিব ধৰি লওক চাৰিটা আপোনালোকৰ অপচন থাকিব হয় না তাৰ তিনটা যদি অলৰেডি আপোনালোকে জানে বাকি এটা যদি কনফিউজ বুলি ধৰি লওক প্ৰশ্নটো আপোনালোকে গমেই নাপায় বস্তুটো আপোনালোকে গমেই নাপায় চাৰিটা মানুহৰ নাম দিয়া আছে কিন্তু তিনিজন মানুহ আপোনালোকে ভালকৈ চিনি পায় এজন মানুহ আপোনালোকে চিনি নাপায় তো এনসারটো হেতুৱে হৈ যাব বুজি পাইছেনে হিংকে নেগেটিভ মাৰ্কত তাৰমানে গেমখিনি খেলে আৰু মানে তিনিটা বস্তুখিনি জানাৰ পিছতহে আপুনি বলে এটো কনফিউজ বলে এইটো অপচনটোৱে হ'ব চাগে বাকি এইকেইটাতো নহয় এইটো অপচনে হ'ব চাগে তো ইয়াতে আপোনালোকে দিব পাৰে আৰু এক্সামত যোৱাতে কিছুমানৰ টাইমৰ অকমান নাটনি হৈ যায় আৰু সেইকাৰণে মই তেওঁলোকক কওঁ যে তেওঁলোকে কি কৰিব লাগিব জেল পেন নিব নালাগে জেল পেনটো একদম এলাও নাই কিছুমান বল পেন আছে ন বল পেনত আপোনালোকৰ এই ডাঙৰ নিপ থাকে কিছুমান থাকে ডাঙৰ এই ধৰি লওক এনেকুৱা কলম এটা ডাঙৰ নিপ কিছুমান থাকে ইয়াত তাৰমানে এই মাৰ্কিং যেতিয়া বল কৰিব এই ৰাউন্ড কৰোঁতে তাৰমানে অতি সোনকালে মানে হৈ যায় আৰু কিছুমান আছে একদম নিপটো একদম চেপেটা এই ৰাউন্ড কৰোঁতে বহুত টাইম লাগি যায় তাৰ ফলত টাইমৰ অকমান শৰ্ট হয় আৰু এটো এটা আমাৰ এক্সামত আমাৰ শৰ্টকাট আৰু কিছুমান বস্তু বুজি পাইছেনে এখিনি আপোনালোক অত নকয় কিন্তু আমাৰ যেখিনি মোৰ যেখিনি এক্সপেৰিয়েন্স হৈছে সেইখিনি হিচাপতহে মই আপোনালোকক কওঁ তাৰমানে টাইম যদি বচাব যায় এটা ৰাউন্ডত যদি আপোনালোকে খুব বেছি হাফ সেকেন্ডকে যদি হয় দুটা 1 সেকেন্ড বাজি গ'ল না হয় না চাৰিটাত আপোনালোকৰ বাঢ়ি গ'ল 2 সেকেন্ড বাঢ়ি গ'ল হয় না তো এইখিনি আপোনালোকক কিছুমান নিখাব পাৰে তো মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এখিনি কৈছো অকমান ডাঙৰ চাই নিপ এটা লৈ যাব নিপ পেন কিছুমান লৈ যাব তো এইখিনি আছিল আৰু একোদিন ভিডিও নাহে মানে প্ৰিপাৰেচনৰ ভিডিও আপোনালোকৰ নাহে যিখিনি আছে আপোনালোকে সেলফ ষ্টাডি কৰি যাওক বাকি কিবা জানিব লগা থাকিলে আপোনালোকে মোক হোৱাটছআপ যোগে আপোনালোকে যোগাযোগ কৰিব পাৰে মই যিখিনি পাৰো যিখিনি মোৰ সাম্য জ্ঞান আছে সেইখিনি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম তো এইখিনি আছিল আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপোনালোকে এক্সামটো ভালকৈ দিয়ক এক্সামটো দিয়াৰ পিছত আপুনি এক্সাম দিয়াৰ দিনা আমি লাইভ এটা আহিম লাইভ এটাত বাকি আলোচনা কৰিম কাৰ কি হ'ল কি ৰৈ যাব বা সেইখিনি আলোচনা কৰিম গোটেইখিনি আৰু ভয় খাব নালাগে কৰবাত যদি মাৰ্ক যদি কমো আছে স্পট এডমিশন আছে আপোনালোকে ক'ত কিনকে কি ল'ব লাগে সেইখিনি আলোচনা কৰিম প্ৰাইভেট ইনষ্টিটিউটত কি কৰিব লাগে সেইখিনিও আলোচনা কৰিম বাকি এইকদিন আপোনালোকে খালি মন দি পঢ়ি থাকক নে নহয় নিজাকে সেলফ ষ্টাডি অকমান লাগে এইকদিন আপোনালোকে যিখিনি পঢ়িছে সেইখিনি পঢ়ক আৰু ভিডিঅ'ৰ পৰা আপোনালোকে চাই পঢ়িব নালাগে আৰু মোৰ হিচাপত যিখিনি আপোনালোকৰ জিকে হওক সায়েন্সৰ হওক বাকি কাৰেণ্ট এফেয়াৰ হওক বা ল্যাঙ্গুৱেজৰ হওক সেইখিনি আপোনালোকে যদি আছে সেইখিনি আপোনালোকে থুলমূলকে পঢ়ি যাওক তো এইখিনি আছিল আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেন্ট কৰি জনাই দিব ধন্যবাদ